Hey guys, প্ৰথমতে চাওকচোন এই দুখত ফাটি চিটি যোৱা ৰিলটো তাৰ পাছত চাম আমি কেইটামান ফানি কমেন্টস লাহে লাহে ব্ৰো কামিহাৰ কটক কৰিব অত্যাচাৰ কৰিছে ডিপলি বুৱাৰীজনী খাহুমাকে সঁচাকৈ বহুত দুখ লাগিল নেপায় এনেকুৱা কৰিব মহিন ককাৰ গাৰ্লফ্ৰেণ্ড আকৌ গাইজ চকু নিদিব এই ফুল কমলীয়া বয়সত বিয়া হলে এনেকুৱাই দুখ সহ্য কৰিব লাগে কিডনী লিভাৰ টাচিং ভিডিঅ' ও ৰাম কি এক্টিং মোৰ চকু পানী নৰখা হৈ গৈছে হে দুখে লাগি গ'ল পাই ভগৱানে আপোনাক এনেকৈ ঘপককে উজতি খাই নপৰিবলৈ শক্তি দিয়ক তো গাইজ ভিডিঅ'টো যদি চাই মজা পালে তেনেহ'লে আপোনাৰ ফ্ৰেণ্ডছৰ লগতো অকণমান শ্বেয়াৰ কৰি দিব